স্পষ্টভাৱে কৈছোঁ, মই কমতাপুৰ ৰাজ্যক সমৰ্থন কৰি কৈছোঁ। কমতাপুৰ যি প্ৰস্তাৱিত ৰাজ্য গঠনৰ কথা কৈছে তাক মই সমৰ্থন কৰিছোঁ। কিন্তু কথাটো হ'ল বিটিআৰক বিটিআৰ হিচাপে ৰাখি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনক অধিক সবলীকৃত কৰি অধিক পাৱাৰ্ছ এণ্ড ফাংচনছ প্ৰদান কৰি আৰু যি অসমত এতিয়া কোচৰাজবংশী অট'নমাছ কাউন্সিল বা কমতাপুৰ অট'নমাছ কাউন্সিল আছে KAC, সেই KAC য'ত গকুল বৰ্মন ডাঙৰীয়াই নেতৃত্ব দিছে, হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই নেতৃত্ব দিছে, সেই KACক 6 শিডিউলৰ আওতাত আনি, 6ষ্ঠ অনুসূচীৰ আওতাত আনি সেই KACখনক BTCৰ সমান্তৰাল কৰি এক শক্তিশালী কাউন্সিল বনাওক। বিটিআৰক বিটিআৰ হিচাপেই থাকিবলৈ দিয়ক আৰু নৰ্থ বেংগলৰ পৰা কাটি আনি অসমত জোৰা লগাওক নৰ্থ বেংগল অট'নমাছ কাউন্সিল। বেংগলত বসবাস কৰা কোচৰাজবংশী লোকসমূহৰ কাৰণে নৰ্থ বেংগল কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰা হওক আৰু সেই নৰ্থ বেংগলৰ পৰা অংশ কাটি আনি অসম ৰাজ্যৰ লগত জোৰা লগাই যৌথভাৱে এক বৃহত্তৰ অসম গঢ়ি তোলা হওক। তাতে দীপেন বৰুৱাৰো ক'বলগীয়া একো নাই, তাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰো ক'বলগীয়া একো নাই, তাতে হাগ্ৰামা মহিলাৰী, গকুল বৰ্মন, হিতেশ্বৰ বৰ্মন ডাঙৰীয়া কাৰো একো ক'বলগীয়া নাথাকিব বুলি মই অনুভৱ কৰোঁ। কাৰণ যেতিয়া আমি পাব বিচাৰিছোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু, কিন্তু আমি যেতিয়া আৰু বৃহত্তৰভাৱেহে যৌথ হ'ব পাৰিছোঁ, য'ত আমি বেংগলৰ পৰা ৰাজ্যৰ অংশ কাটি আনি অসমৰ লগত জড়িবলৈ সক্ষম হ'ম, য'ত আমি তিনিটা কাউন্সিলে মিলি এক অট'নমাছ ষ্টেট হ'বলৈ সক্ষম হ'ম। যিদৰে মেঘালয়ত খাচী, গাৰো আৰু জয়ন্তীয়া কাউন্সিল মিলি মেঘালয় গঠন হৈছিল, সেইধৰণে নৰ্থ বেংগল অট'নমাছ কাউন্সিল নৰ্থ বেংগলৰ পৰা কাটি আনি অসমৰ কমতাপুৰ অট'নমাছ কাউন্সিল আৰু বিটিআৰক বিটিআৰ দৰেই ৰাখি বিটিআৰক অধিক সবলীকৃত যদি কৰা হয়, তেতিয়াহ'লে বড়ো জনগোষ্ঠীৰো ক'বলগীয়া একো নাই। আৰু আমি অট'নমাছ ষ্টেট যদি অসমৰ আণ্ডাৰত থাকোঁ, ষ্টেট উইথিন দ্য ষ্টেট আণ্ডাৰ 244A আৰ্টিকেল, তেতিয়াহ'লে অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লোকসমূহৰো ক'বলগীয়া একো নাই। কাৰণ তেওঁলোকেও এইখন অসমক তেতিয়া দৰাচলতে এক বৃহত্তৰ অসম ৰূপেহে দেখিবলৈ সক্ষম হ'ব। এতিয়া তেওঁলোকে সংকোচটো শদিয়া কয়, তেতিয়া তেওঁলোকে শদিয়াৰ পৰা 30টা ক'বলৈ সক্ষম হ'ব। অসমীয়া জনগণৰো কোনো বিৰোধিতা নাথাকিব। কাৰণ মেঘালয়ত আজি 3খন অট'নমাছ কাউন্সিল মিলি এখন মেঘালয় ৰাজ্য গঠন হোৱা বুলি আমি গম পাওঁ, আমি অধ্যয়ন কৰিছোঁ। গাৰো অট'নমাছ কাউন্সিল, খাচীয়া অট'নমাছ কাউন্সিল, জয়ন্তীয়া অট'নমাছ কাউন্সিল, 3খন অট'নমাছ কাউন্সিলে যদি জড়িত হৈ এখন ৰাজ্য গঠন হ'ব পাৰে, তেতিয়াহ'লে অসমৰ ভিতৰতে কিয় কমতাপুৰ অট'নমাছ কাউন্সিল, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু নৰ্থ বেংগলক কাটি আনি তিষ্টাৰ পৰা শদিয়ালৈকে এক বৃহত্তৰ অসম বনাই পৰেশ বৰুৱাৰো সপোন পূৰণ হওক, ইয়াৰ জৰিয়তে পৰেশ বৰুৱাৰো সপোন পূৰণ হওক, কোচৰাজবংশী জনগোষ্ঠীসমূহৰো সপোন পূৰণ হওক, বড়ো জনগোষ্ঠীসকলৰো সপোন পূৰণ হওক। আমিতো একে কথা ন, আমি একে মাতৃৰে ইন্দ্ৰমংগলীয় সন্তান। আমি শিকিছিলোঁ যে কচে মেচে বহিলা, ভোজ ভাতৰ খাইলা, হাউৰীয়াক ডাকে আনি মণ্ডল পাতিলা। যি হৰিদাস মণ্ডল, আমি কোচ, বড়ো, ৰাভা, হাজং, ডিমাচা, আমি কোনো একে কছাৰী মূলত। আমি কিয় পুনৰাই সেই যি মানে আমাৰ ভাতৃত্ববোধৰ অনুভৱ তাক আমি পুনৰাই উজ্জীৱিত কৰিব নোৱাৰোঁ? এয়া কৰিলে কিন্তু মই ভাবোঁ অসমৰ যি আলফাৰ সমাধান, যি আলফাৰ সমস্যা, পৰেশ বৰুৱা ডাঙৰীয়াক লৈ যি আলফাৰ সমস্যা, সেই আলফাৰ সমস্যাও সমাধান হ'ব যদিহে এই মানে সলিউশ্যনখিনি বাস্তৱত ৰূপায়িত কৰা হয়। আমাৰ যি বিটিআৰ আছে, এই বিটিআৰখন অধিক আকৌ পাৱাৰ প্ৰদান কৰি বিটিআৰখনক আৰু অধিক সবলীকৰণ কৰা হওক আৰু লগতে যি কোচৰাজবংশী বা কমতাপুৰ অট'নমাছ কাউন্সিল বিটিআৰৰ বাহিৰত আছে, সেই কোচৰাজবংশী কমতাপুৰ অট'নমাছ কাউন্সিলক যদি 6 শিডিউল প্ৰদান কৰি 6ষ্ঠ অনুসূচীৰ জৰিয়তে অধিক সবল কৰি এই 3খন কাউন্সিল নৰ্থ বেংগল অট'নমাছ কাউন্সিল, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু কমতাপুৰ অট'নমাছ কাউন্সিল অসমৰ, এই 3খন কাউন্সিল মিলাই যদি এখন অট'নমাছ ষ্টেট গঠন কৰিব পাৰি আৰু সেই নৰ্থ বেংগলৰ কাউন্সিলখনক কাটি লৈ আনি যদি অসমৰ লগত জোৰা লগাব পাৰি সেই অট'নমাছ ষ্টেটত, ষ্টেট উইথিন দ্য ষ্টেট, তেতিয়াহ'লে পৰেশ বৰুৱা ডাঙৰীয়াৰ যি সপোন বৃহত্তৰ অসমৰ সেয়াও সম্পন্ন হ'ব। নৰ্থ বেংগলক কাটি আনি অসমৰ লগত জোৰা লগোৱা হওক, বিটিআৰ, নৰ্থ বেংগল আৰু কোচৰাজবংশী অট'নমাছ কাউন্সিল মিলি এক অট'নমাছ ষ্টেট গঠন কৰা হওক, যি নেকি অসম ৰাজ্যৰ ভিতৰতে থাকিব ষ্টেট উইথিন দ্য ষ্টেট আণ্ডাৰ আৰ্টিকেল 244A অট'নমাছ ষ্টেট। তেতিয়াহ'লে অসমৰ পৰিসীমাও বৃদ্ধি হ'ব, অসমৰ যি ৰাজ্যৰ ক্ষমতা সেয়াও বৃদ্ধি হ'ব আৰু তদুপৰি ঐতিহাসিকভাৱে কেৱল সংকোচটো চদিয়া নহয়, আমি তিষ্টাৰ পৰা শদিয়ালৈকে অসম ৰাজ্যখন বিস্তাৰ হোৱাটো আমি দেখিবলৈ সক্ষম হ'ম। আৰু সেই বাৰেৰহণীয়া বা বিভিন্ন যি গোষ্ঠীসমূহৰ যি মিলনৰ ভূমি অসম, সেয়া দৰাচলতে এক মিলনৰ ভূমি হিচাপেহে জাগৃত হৈ উঠিব। আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ তেতিয়াহ'লে আলফাৰ যি নেতা বা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াও সুখী হ'ব আৰু পৰেশ বৰুৱা ডাঙৰীয়াকো এই মানে স্বাৰ্থত বা এই আলোচনাৰ পক্ষত আনিবলৈ আমিও সক্ষম হ'ম বুলি মই অনুভৱ কৰোঁ। সেয়ে বেংগলক ভাগ কৰি বেংগলৰ পৰা নৰ্থ বেংগল ওলাই আনি
নৰ্থ বেংগল অট'নমাছ কাউন্সিল কোচ ৰাজবংশীসমূহক প্ৰদান কৰি BTRক অধিক সবলীকৃত কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনক অধিক পাৱাৰ প্ৰদান কৰি আৰু যি অসমত এতিয়া কোচ ৰাজবংশীসকলৰ কমতাপুৰ অট'নমাছ কাউন্সিল আছে য'ত নেকি গকুল বৰ্মন ডাঙৰীয়া এতিয়া KACৰ চিফ হৈ আছে সেই KACখনক যদি 6 শিডিউল বা 6ষ্ঠ অনুসূচীৰ অধীনত আনি অধিক সবলীকৃত কৰা হয় আৰু এই তিনিখন কাউন্সিলক যৌথভাৱে যদি অসমৰ মাজতে যৌথভাৱে গত লগাই অসমৰ মাজতে অট'নমাছ ষ্টেট হিচাপে ঘোষণা কৰা হয় তাত